ওয়েলকাম টু মাই চেনেল গাইজ। আজি ভিডিঅ'টো অলপ ধামাকা হ'ব গৈ আছে মানে এটা জেগাত আহিছোঁ মানে তাত এজোপা গছত হাতী ওলোৱা বুলি মানুহে কৈছে, মানে হাতীৰ লেখীয়া বস্তু এটা ওলাইছে। তাকে আপোনালোকে চাবলৈ লৈ আহিছোঁ। আপোনালোকে চাব যে তাত মানুহে মানে আগৰ পৰা চলি থকা মতে গছত কিবা ওলোৱা গম পায় মানুহে, তাকে তাতে পূজা পাতলো দিছে। আপোনালোকৰ তাতে দেখুৱাবলৈ লৈ যাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো গাইজ এইখনে আছিল থানখন। এইখন আছিলে গণেশ থান আৰু ইয়াৰ আছে খিদাবাৰীত, পূব খিদাবাৰীত। বাকী এইজোপা গছতে ওলোৱা বুলি কৈছে। এইজোপা গছতে ফুল মানে ধৰিছে, তাকে বেছি ওচৰত নাযাওঁ, আপোনালোকে দেখা পাইছে ইয়াতে ওলাইছে। এইজোপা আছিলে গছজোপা। কি গছজোপা নাম নাজানো, কিন্তু এই হাতীৰ নিচিনা হৈ আছে। পৰম্পৰা বিশ্বাস মতে ইয়াত মানুহে মালা চালা কিটাকি জ্বলায়। বাকী আৰু আছে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক আৰু অলপ দেখুৱাম লাগিব। তো গাইজ এইখনে আছিল থানখন, গণেশ থান, পূব খিদাবাৰীত আছে। বাকী এই গছজোপা মোক বেক চাইডে আছে, ইয়াতে আছে, আপোনালোকে দেখা পাইছে চাগে। মই আগতে দেখাইছোঁ বাৰু এই আগৰ সেই ক্লিপটোত। বাকী এইজোপা আছিল গছজোপা। কি গছজোপা নাম নাজানো, কিন্তু ইয়াত মানুহে বিশ্বাস কৰা মতে মানে ধূপ ধূনা জ্বলাইছে আৰু মালা চালা দিয়া হৈ আছে তেনেকুৱাকৈ। বাকী ভাস্কৰ মোৰ লগতে আছে, তেওঁৰ চেনেল আছে, আপোনালোকে গম পায়। ডিছক্ৰিপশ্যনত বাৰু লিংকটো দি দিম আকৌ এবাৰ, এই আগৰ ভিডিঅ'টো দিছোঁ। বাকী এই একেলগে আমি আপাৰ আছাম কণ্টিনিউ কৰিছোঁ গোটেইকেইজনে। সেইজোপাই হ'ল গছজোপা। বাকী ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো গাইজ আপোনালোকেতো ভিডিঅ'টো চালে, মানে কি এই হাতী কম নালাগিলে, অলপ ফুলি আহিলে। কিন্তু সৰুতে আমি যেতিয়া মাহঁতৰ লগত চাব গৈছিলোঁ তেতিয়া হাতী কমে লাগে, সৰু হাতী এটা ওলাই অহা কম লাগে গছজোপাত। সেইটো দেখিয়ে মানুহবিলাকে মানে ফুল তুলসী পূজা পাতল এনেকৈ দিব ধৰিলে আৰু বছৰেকত কিবা এটা এনেকুৱা সকাম পাতে নিয়ম নীতি কৰি। বাকী যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিলোঁ, বাই বাই।